সন্ধিয়া অলপ নৃত্য নাটিকা একক নৃত্য দলীয় নৃত্য এটা আছে চেনেলটোৰ নাম কৈ দিম চেনেলটো ট্ৰেভেল উইথ মি আপোনালোকে চাব আৰু সাবস্ক্ৰাইব কৰিব গোসাইগাঁও অমৰজ্যোতি গ্ৰাম্য সংগঠন তো বাৰ্ষিক অধিৱেশন 2023 বৈশাখ 60 নং মেটিলা গাঁও পঞ্চায়তৰ স্থান গোসাইগাঁও তো 30 এপ্ৰিল তোৰ তাৰিখে তো আজি মানে তো আজি তো ইয়াতে পুৰা ফাংচন পাবলো ৰাতিপুৱা কাম চলি আছে এতিয়া কোনো কাপোৰ কানি ভালকে পিন্ধিব পানা গা ধুৱাই পানা ভাত মানে পেটত জুৱাই নাই অলপ পাছত আৰু যাম আকৌ এতিয়া পিনা হ'ব না নহয় খানা পিনা এতিয়া হেসাৰে বুলে মহিলাবিলাক বনাব তাৰ লগতে এতে এতিয়া তো মাই দিবি লগতে ভিডিও আছে যেটি কমিটিৰ মানুহ হাই কৰি দে হাই কৰি দে হাই কৰি দিয়া হাই কৰি দে ফিৰ বজাই দে ফিৰ বজাই দে হাই কৰি দে ফিৰ বজাই দে টানা খেলা আৰম্ভ হৈ আছে ৰছী টানা ব্যস্ত সকলোৱে টিম হৈ লৈছে এটা এটা ধুনীয়াকৈ আৰম্ভ হ'ব আৰু A few moments later. So guys মানে তাৰ পৰা আহিলোঁ তাৰ পৰা বিহুতলিৰ পৰা আহিলোঁ আৰু অলপ পিছত মানে ইয়াৰ পৰা যাম মই তাতে তো হাঁহ ধৰা খেলা আপোনালোকক দেখাবলৈ তো গাইছ ইয়াতে মানে গাঁৱৰ লগৰ লগৰীয়াবিলাক পুৰা ক্ৰিকেট খেলি আছে পকা ৰ'দত তো আপোনালোকক অলপ ওচৰৰ পৰা দেখাম বাৰু অলপমান ইপিনে আছে আমাৰ গণেশ ডাঙৰীয়া ইপিনে আছে আমাৰ পৰি ইপিনে আছে জিতুদা বেট ধৰি আছে আৰু ইপিনে আছে উদ্ধৱ খুৰা আৰু ইপিনে আছে আমাৰ ৰাজদা আৰু ইপিনে আছে কেডি ইপিনে আছে অভি একদম ইপিনে আছে জিতুদা আমাৰ বেটিং এতিয়া মজা শট 6 तर खेल उपभोग কৰি আছো ডাইৰেক্ট 6 দিছে আমাৰ পৰিয়ে तमाम 6 দিছে আৰু ধুনীয়া খেলে আমাৰ কিপাৰ ধুনীয়া খেলে A few moments later পুৰা একদম বাৰে চকি খেল আৰম্ভ হৈ আছে আপোনালোকক দেখাম আৰু আমাৰ ইপিনে আছে ৰিতুদা কেনেকুৱা লাগিছে বহুত মজা লাগিছে ভাল লাগিছে ন মজা সন্ধিয়া অলপ নৃত্য নাটিকা একক নৃত্য দলীয় নৃত্য দুখন চকী আছে দুখন চকী দৌৰা
So guys, মানে হাঁহ ধৰা কম্পিটিশ্যন এতিয়া আৰম্ভ হ'ব তো মানে একদম bare গামছা মাৰি দিছে চকত গামছা বান্ধি দিছে চকত আৰু হাঁহটো আছে ইয়াত তো সকলোৱে চাই আছে এতিয়া বৰ্তমান হাঁহ ধৰা কম্পিটিশ্যন আৰম্ভ A few moments later. পৰস্মিতা আৰু হাই 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 আৰু বিনা মাইনাৰ নাম কৈ দিয়া পুৰবি বিনা নাম কৈ দিয়া পৰস্মিতা পৰস্মিতা আমাৰ নামটো তো জানে গাইস দিনৰ পৰিৱেশটো আপোনালোকক দেখালো ধুনীয়াকৈ ৰছী টানা হাঁহ ধৰা খেল আপোনালোকক দেখালো তো আজি নাইটত মানে পুৰা বিহু প্ৰগ্ৰেম হ'ব আমাৰ মৌচুমীও নাচিব পৰস্মিতা নাচিব তাৰ লগৰীয়া চব নাচিব আপোনালোকক দেখাম তাতে ষ্টেজত যায় ডাইৰেক্ট দেখাই আছোঁ আপোনালোকে চাই থাকিব স্কিপ নকৰে আমাৰ এইকেইটা পেনী আৰু এয়া ৰখি পুৰা কাইজা লাগি আছে বহুত কষ্ট কৰি আছে ভিডিঅ' বনাই আছে ভিডিঅ' আহি আছে নতুন নতুন ভিডিঅ' আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো আছে চাব ছাবস্ক্ৰাইব কৰিব দেই Hey,